গুড ইভিনিং। এয়া দেখিছেনে অপৰাজিতা ফুল লগাইছোঁ। যোৱা বছৰ নাট্য মন্দিৰত এজন দেৱে ক'লে যে অপৰাজিতা ফুল দুৰ্গা পূজাত লাগে, সেইকাৰণে ৰুলোঁ। বহুতখিনিয়ে হৈ গ'লগৈ এইবাৰ। এই বগা জাত, নীলা জাত, তিনি জাতৰ আছে। এতিয়া দুজাতৰহে নেকি ওলাল। তাৰপিছতে আপোনালোকেও লগাবচোন। তাৰ মাজে মাজে আছে বেলেগ ফুলো, জিকা গছো আছে, লেচেৰি মাহৰ গছো আছে। কিবা কিবি লগাই থাকোঁ আৰু, এজাত বুলিয়েই নহয় ফুল। গোটেই বাৰীখনতে সেয়া জিকাও লাগি আছে আৰু বেলেগ ফুলো আছে, নাৰ্জী আছে, তাৰপিছতে বগা অপৰাজিতা, গোলাপ ফুল, ফুল সেইকেইটা সেয়া আৰু লগাওঁ মাজে মাজে ফুল। কিন্তু অপৰাজিতা ফুলটো যে লাগিব বুলি কোৱাত মই সেই বছৰে থিৰাং কৰিছোঁ